আপুনি নতুন এটা ইউটিউব চেনেল খুলিলে মোৰ নিচিনাকৈ আৰু আপুনি চেনেলটো গ্ৰ' কৰিব বিচাৰিছে তাতে অতি সোনকালে কিন্তু লজিকেল কথা এইটো চেনেলটো যিহেতু নতুন হয় আৰু সেইবাবে ইয়াত ছাবস্ক্ৰাইবাৰছো জিৰ' হ'ব আৰু সেইবাবে যদি আপুনি ভিডিঅ' বনাই দিয়ে সেই ভিডিঅ'টো লাগিলে ৱৰ্ল্ডৰ বেষ্ট ভিডিঅ' নহওক কিয় তাত ভিউজ পোৱাৰ সম্ভাৱনা বহুতেই কম থাকিব কিন্তু আপোনাক ভিউজ লাগিবই না দৰকাৰ হ'লে সেই ভিডিঅ'টোত ভিউজ এটাই হওক বা 100টাই হওক কিন্তু আপোনাক ভিউজ লাগিবই তেতিয়াহে আপোনাক ইউটিউবে প্ৰমোট কৰিব আৰু এনেকুৱা সময়ত আপোনাৰ মনত এটাই অপচন আহে সেইটো হৈছে শ্বেয়াৰিং ইউৰ ভিডিঅ'জ আমি যিমান পাৰোঁ ভিডিঅ'বোৰ শ্বেয়াৰ কৰি যাওঁ নহয় জানো প্ৰথমতে আমি ভাবোঁ আমি ভিউজ কেনেকৈ পাম আৰু তাৰপিছত আমাৰ মনত এটাই অপচন আহে সেইটো হৈছে শ্বেয়াৰ আৰু আমি সেই ভিডিঅ'টো ফ্ৰেণ্ডছ ফেমিলি স্কুল গ্ৰুপছ আৰু য'ত ত'ত শ্বেয়াৰ কৰি দিওঁ কিন্তু তাৰপিছত আমাৰ ভিউজ আহে হয় আৰু আমি তেতিয়া ফিল কৰোঁ যে আমি গ্ৰ' কৰিছোঁ কিন্তু সত্যটো এইটোৱেই যে চেনেলটো গ্ৰ' হওক বা নহওক ডেড হোৱাৰ চান্সটো বহুতেই বেছি কিন্তু কিয় এনেকুৱা কিয় হ'ব শ্বেয়াৰ কৰিলেতো ভালহে গ্ৰ' হ'ব চেনেলটো এইটো হয় যে গ্ৰ' হ'ব লাগিছিল কিন্তু নহয় আজি আমাৰ টপিক এইটোৱেই কিয় আমি ভিডিঅ' শ্বেয়াৰ কৰিব নালাগে আপুনি যদি এজন ইউটিউবাৰ হয় আৰু যদি আপুনি এটা নতুনকৈ চেনেল খুলিছে তেতিয়া আপুনি আজিৰ এই ভিডিঅ'টোত জানিব পাৰিব why you should never share your videos যদি আপুনি আমাৰ এই চেনেলটোলৈ নতুনকৈ আহিছে যদি আপুনি নতুন নজনা কথা কিছুমান শিকিব বিচাৰিছে যদি আপুনি জানিব বিচাৰে যে অসমত বৰ্তমান কি হৈ আছে তেতিয়া আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব নাও লেটছ ষ্টাৰ্ট মই কিয় ক'লো এনেকৈ কিয় কৈছোঁ ভিডিঅ' শ্বেয়াৰ নকৰিবলৈ মই এটা এক্সাম্পলৰ সহায়ত বুজাই দেখুৱাম মোৰ লগৰ এজন আছিল সি ইউটিউবত ভিডিঅ' বনাইছিল আৰু 5-6 দিনৰ ভিতৰতে তাৰ 4000 ভিউজ আৰু 500+ ছাবস্ক্ৰাইবাৰ হৈ গৈছিল কিন্তু এতিয়া এইটো নক'ব যে 500 ছাবস্ক্ৰাইবাৰ্ছ একোৱেই নহয় নতুন চেনেল এটাত দুদিনৰ ভিতৰত 5টাও যদি ছাবস্ক্ৰাইবাৰ হয় সেইটো বহুত আৰু তাতে 5000 ভিউজ এটা ভিডিঅ'ৰ পৰা সেইটোতো বহুতেই কিন্তু ইমানখিনি ভিউজ আহিল কেনেকৈ শ্বেয়াৰিং দেয়াৰ ভিডিঅ' আৰু মই অলপ আগত কৈছিলোঁ যে নেভাৰ শ্বেয়াৰ ইউৰ ভিডিঅ'জ কিন্তু হ'ব লগা এইটোৱেই আছিল সি ইলিউজনত আছিল যে 5 দিনত 5000 ভিউজ আৰু লগতে 500+ ছাবস্ক্ৰাইবাৰ্ছ এতিয়াতো মই গ্ৰ' হ'লোৱেই তো মই আকৌ কৈছোঁ নেভাৰ শ্বেয়াৰ ইউৰ ভিডিঅ'জ কিন্তু মই আপোনালোকক এতিয়া সেই চেনেলটোৰ নাম নকওঁ কিন্তু সেই চেনেলটো এতিয়াও 500 ছাবস্ক্ৰাইবাৰতে ৰৈ আছে সেই চেনেলটো ডেড হৈ আছে কিন্তু কিয় হ'ল এনেকুৱা শ্বেয়াৰ কৰিলেতো ভালেই না চেনেলটো ডেড কিয় হ'ল ফেক হোপ এইটোৱে ফাৰ্ষ্ট ৰিজন যে আমি ভিডিঅ' শ্বেয়াৰ কৰিব নালাগে একেবাৰে সৰু কথা আপুনি কিবা এটা কাম কৰে আপুনি তাৰ পৰা ৰিজাল্ট দেখে আৰু আপুনি মটিভেট হয় আৰু আপুনি সেই কামটো পুনৰ কৰিবলৈ বিচাৰে এনেকুৱা টাইমত আপুনি ডিমোটিভেট নহয় আৰু আপুনি আগ্ৰহেৰে সেই কামটো কৰি যাব বিচাৰে কিন্তু ভিডিঅ' শ্বেয়াৰ কৰিলে কি হয় আপুনি প্ৰথমতে ইমান কাম নকৰে কিন্তু আপুনি তাৰ ৰিজাল্ট বহুত বেছি দেখে অৰ্থাৎ আপুনি ভিডিঅ' এটাই বনাইছে কিন্তু ভিউজ আৰু ছাবস্ক্ৰাইবাৰ্ছ আপুনি বহুতেই পাই গ'ল কিন্তু মনত ৰাখিব ভিডিঅ' শ্বেয়াৰ কৰিলে ভিউজ এবাৰেই আহিব আপুনি এটা কথা মন কৰিব আপোনাৰ আজি ছাবস্ক্ৰাইবাৰ 2টা আছিল কালিলৈ 4টা আৰু পৰহিলৈ 6টা আৰু তাৰপিছত 10টা হ'লগৈ আৰু এতিয়া আপুনি ইফালে মন কৰিব প্ৰথমতে আপোনাৰ 100টা বাঢ়িল তাৰপিছত 0 0 1 2 এনেকৈ বাঢ়ি গ'ল এই দুটাৰ ভিতৰত কোনটোৱে আপোনাক বেছি মটিভেট কৰিব প্ৰথম কেছটোৱে ৰাইট কিন্তু ভিডিঅ' শ্বেয়াৰ কৰিলে আমাৰ মনত ফেক হোপ উপজে যিটো আল্টিমেটলি শেষ হৈ যাব এইটোৱে ৰিজন নম্বৰ 1 আছিল আমি কিয় ভিডিঅ' শ্বেয়াৰ কৰিব নালাগে এতিয়া আহোঁ মেইন ৰিজন নম্বৰ 2 লৈ এলগৰিথম একদম শ্বৰ্টকৈ কৈছোঁ এটা ভিডিঅ' ভাইৰেল কৰিবলৈ দুটা মেইন বস্তু লাগে ক'বলৈ গ'লে বহুতেই লাগে কিন্তু মেইনকৈ দুটা বস্তু আমাৰ প্ৰয়োজন হয় প্ৰথমটো হৈছে CTR আৰু ছেকেণ্ডটো হৈছে ৱাটচ টাইম CTR মানে আপোনাৰ ভিডিঅ'টোৰ থাম্বনেইলত মানুহে কেইবাৰ ক্লিক কৰে আৰু ৱাটচ টাইম মানে ভিডিঅ' কিমান % দেখিছে আৰু এই দুটা যিমান বেছি হ'ব সিমান বেটাৰ হ'ব কিন্তু আপুনি যদি ভিডিঅ' শ্বেয়াৰ কৰে তেন্তে প্ৰব্লেম তাৰ মাজতে আহি যাব কিন্তু আপুনি এতিয়া ভাবিছে ই কিয় এনেকৈ কৈছে নিজৰ ঘৰৰ মানুহে আমাক কি লোকচান কৰিব মই কৈছোঁ শুনক তেওঁলোকে তোমাৰ একো লোকচান নকৰে কাৰণ তেওঁলোকে নিজেই নাজানে যে তোমাৰ তাত লোকচান হৈ আছে নে নাই এইটো মন কৰিব যাৰ ইউটিউবৰ বেছিক নলেজ থাকিব অলপ দিনৰ আগলৈকে ময়ো তেনেকুৱাই আছিলোঁ সেইসকল লোকে এইটো ভাবে যে ইউটিউবত মেইন বস্তু হৈছে ভিউজ যিমান বেছি ভিউজ সিমান বেছি গ্ৰ'থ আৰু তাৰপিছত আহিব পইচা তেওঁলোকে ৱাটচ টাইম কণ্টেণ্ট টাইপ RPM CPM CTR এইখিনি ভালদৰে গমেই নাপায় আৰু ময়ো তেনেকুৱাই আছিলোঁ প্ৰথমতে আৰু আমাৰ এনেকুৱা টাইমত কি হয় যে আমি আমাৰ ভিডিঅ' সকলো গ্ৰুপত শ্বেয়াৰ কৰি দিওঁ আপুনি এটা কথা নিজেই ভাবক আপুনি যদি কিবা জবৰ যদি নতুনকৈ জব ওলাইছে আপুনি যদি সেই ভিডিঅ'টো আপুনি যদি গ্ৰুপত শ্বেয়াৰ কৰি দিয়ে আৰু সেই গ্ৰুপটোত যদি
50-55 বছৰীয়া যদি মানুহ থাকে সেই ভিডিঅ'টো চাব বিচাৰিব জানো তেখেতে সেইখিনি আপোনাৰ পটেনচিয়েল অডিয়েন্স হয় জানো নেক্সট ভিডিঅ'ত মই ভালদৰে বুজাই দিম যে কি হয় পটেনচিয়েল অডিয়েন্স কিন্তু এতিয়া শ্বৰ্টকৈ বুজক আপুনি আপোনাৰ গ্ৰুপত সেই ভিডিঅ'টো শ্বেয়াৰ কৰি দিলে কিন্তু তেওঁলোকৰ একো ইণ্টাৰেষ্ট নাই আপোনাৰ ভিডিঅ'ত কিন্তু আপুনি হয় তেখেতৰ ফেমিলিৰ এজন সদস্য তো তেওঁ এইটো ভাবে যে ভিউজ মেইন হয় তো তেওঁ আপোনাৰ ভিডিঅ'টো ক্লিক কৰিব আৰু সেই ভিডিঅ'টো কেইছেকেণ্ডমান সময় তেখেতেও চাব আৰু আপুনি যি কৈছিল লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব সেইটো তেখেতে কৰি দিব কিন্তু না আপোনাৰ ভিডিঅ' সম্পূৰ্ণকৈ চাব না আপোনাৰ নেক্সট ভিডিঅ' চাব কাৰণ আপোনাৰ কণ্টেণ্টত তেওঁৰ অলপো ইণ্টাৰেষ্ট নাই আৰু এনেকুৱা হ'লে আপোনাৰ গ্ৰ'থৰ কথা নাজানো কিন্তু আপোনাৰ ডেড ছাবস্ক্ৰাইবাৰ্ছ বাঢ়ি যাব আপুনি এটা কথা মন কৰিব আপোনাৰ 1000 ছাবস্ক্ৰাইবাৰ্ছ হৈ গ'ল কিন্তু সেইখিনি এক্টিভ ছাবস্ক্ৰাইবাৰ্ছ নহয় আপুনি নিজেই ভাবক আপুনি নিজেই যিমান চেনেল ছাবস্ক্ৰাইব কৰি থৈছে আপুনি গোটেইখিনি চাই জানো তেওঁলোকৰ সকলো ভিডিঅ' আপুনি চাই জানো আৰু ইয়াকে কয় ডেড ছাবস্ক্ৰাইবাৰ্ছ আৰু আপোনাৰ ফ্ৰেণ্ডছৰ মাজতো তেনেকুৱাই হ'ব কেইছেকেণ্ডমান সময় চাব আৰু তাৰপিছত কাটি দিব আৰু তাত লোকচান আপোনাৰে হ'ব তুমি ছাবস্ক্ৰাইবাৰ পাই যাবা আৰু ভিডিঅ'ত লাইকো পাই যাবা কিন্তু তাত তোমাৰ ৱাটচ টাইম কম হৈ যাব আৰু ইফালে ছাবস্ক্ৰাইবাৰ্ছ বাঢ়ি থাকিব কিন্তু ভিডিঅ' সকলোৱে ভালদৰে নাচাব কাৰণ তেনেকুৱা কণ্টেণ্টত তেওঁলোকৰ অলপো ইণ্টাৰেষ্টে নাথাকিব কাৰণ কিয় তেওঁলোক আপোনাৰ পটেনচিয়েল অডিয়েন্স নহয় কিন্তু আপুনি ভাবিছে শ্বেয়াৰ নকৰিলে গ্ৰ' কেনেকৈ হ'ব শ্বেয়াৰ কৰাটো বহুতেই ইম্পৰ্টেণ্ট আপুনি ভিডিঅ' শ্বেয়াৰ কৰিবই লাগিব বাট দি ৰাইট ৱে ভিডিঅ' শ্বেয়াৰ কৰাৰ যি নৰ্মেল ৱে তেনেকৈ ভিডিঅ' শ্বেয়াৰ নকৰিব বহুত ইউটিউবাৰে জানে যে কেনেকৈ ভিডিঅ' আমি শ্বেয়াৰ কৰিব লাগে কিন্তু তেনেহ'লে কি হয় হোৱাট ইজ দ্য ৰাইট ৱে টু শ্বেয়াৰ ইয়'ৰ ভিডিঅ' আপুনি নেক্সট ভিডিঅ'ত ক্লিক কৰক আৰু চাওক আমি ভিডিঅ' কেনেদৰে শ্বেয়াৰ কৰিব লাগে আৰু আজি আমাৰ এই ভিডিঅ'টো ইমানেই আছিল আপুনি যদি অসমত ঘটি থকা নতুন নতুন কথা জানিব বিচাৰে তেন্তে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ